ফুল আৰু বেলুনেৰে সজাই থোৱা এটা ভৱন, যেন ৰজা দিনৰ এটা আকৰ্ষণীয় ৰাজমহল। ৰুমকেইটা চামগে হা আপোনাৰ লগত। কিছুদিনৰ পূৰ্বে উদ্বোধন হৈছে, আজি মোক তাতে মাতিছে। আৰু ভৱনটোৰ নাম ৰাখিছে পুষ্প ভৱন। কি কি সুবিধা আছে কৈছোঁ শুনক মাত্ৰ 5 মিনিটতে। এতিয়া আমি প্ৰৱেশদ্বাৰত আছো আৰু পুষ্প ভৱনটোৰ এতিয়া প্ৰৱেশদ্বাৰ খুব আটক ধুনীয়া কৰিছে, কাৰণ আজি তেওঁলোকে ইয়াতে শুভ উদ্বোধন কৰিছে। এটা খুব ধুনীয়া পৰিৱেশত আপোনালোকক ভিতৰলৈ লৈ গৈছো। এতিয়া আমি ভিতৰৰ কিছু পৰিৱেশ দেখুৱাম আৰু এনেধৰণেই এতিয়া তেওঁলোকে সজাই তুলিছে তেওঁলোকৰ ভৱনটো। ফুল আৰু বেলুনৰ সৌন্দৰ্যৰে ভৰপূৰ এয়া হৈছে দ্বিতীয় মহল। এয়া চেলিব্ৰেশ্যন মহল। ৰুমকেইটা চামগে হা আপোনাৰ লগত। ভৱনটো চাই ভাল লাগিছে, স্পেচো যথেষ্ট আছে। ভাল লাগিছে, চবেই আহিব আৰু এনেকুৱাকে তালাপত এনেকুৱা এখন ভ্ৰমণ আমাক লাগে, প্ৰয়োজন আছে আমাৰ। ৰুমকেইটা চামগে হা আপোনাৰ লগত। আৰু মই অলপ আগতে সোমাই অহা এই আটক ধুনীয়া ৰুমটোত আপোনালোকে বাৰ্থডে চেলিব্ৰেশ্যন কৰিব পাৰে, আপোনালোকে ইয়াতে বিবাহ বাৰ্ষিকী চেলিব্ৰেশ্যন কৰিব পাৰে। আৰু এই ৰুমটো এই কাৰণেই সজাই থোৱা হৈছে। আৰু এনেদৰে এতিয়া এটা খুব আটক ধুনীয়া এটা ঠাইত আপোনালোকে ডেক'ৰেশ্যন নিজাববীয়াকে কৰি ল'ব পাৰিব, তেওঁলোকৰ দ্বাৰা ডেক'ৰেশ্যন কৰি দিব পাৰিব। আৰু এই ধৰণৰ এটা পৰিৱেশৰ মাজত আপোনালোকে ইয়াতে আপোনালোকে বিচৰা ধৰণে অনুষ্ঠান এটা আয়োজন কৰি ল'ব পাৰিব। তালাপত তেনেকে এটা ভৱনৰ দৰকাৰ আছিলে। ইয়াতো ভৱনৰ কমিৰ কাৰণে মানুহে দুনুমাটো গৈ কিনি বিয়া চিয়া এইবোৰ প্ৰগ্ৰাম কৰিছিলে, কিন্তু এতিয়া এইটো হোৱাত আমাৰ ৰাইজৰো সুবিধা হ'ব। যেতিয়া আপুনি বাৰ্থডে চেলিব্ৰেশ্যন কৰিব, যেতিয়া আপুনি বিবাহ বাৰ্ষিক চেলিব্ৰেশ্যন যেতিয়া আপুনি ইয়াতে কৰিব, তেতিয়াহ'লে আপোনাৰ আপোন গৰাকী, আপোনাৰ আপোন স্বজনক যেতিয়া আপুনি ভাত সাজি খুৱাব বিচাৰে, তেনেহ'লে এটা খুব ধুনীয়া এটা হল তেওঁলোকে ৰাখিছে। একদম আটক ধুনীয়াকৈ ফেন আছে ইয়াতে, লাইটিঙৰ ব্যৱস্থাখিনি ভাল, আৰু ইয়াতে গোটেইখিনি ব্যৱস্থাখিনি ভাল। এফালে কিটচেনখিনি আছে, ইফালে ৱাশ্বিং ৰুম, হাত ধোৱা গোটেই ব্যৱস্থাখিনি আছে। আৰু ইয়াতে খুব ধুনীয়াকৈ আপুনি এটা পাৰ্টি ইয়াতে আপুনি উপভোগ কৰিব পাৰে, পাৰ্টি এটা আয়োজন কৰিব পাৰে। আৰু তালাপ অঞ্চলৰ বাবে, তালাপ চৈখোৱা ডাঙৰি অঞ্চলৰ বাবে খুবেই এটা অতি উপযোগী এটা স্থানত ইয়াতে আপোনালোকে ইয়াতে ধুনীয়াকৈ এটা আয়োজন কৰিব পাৰে। টেলিভিশ্যনে নৃত্য নাটিকা যদি কৰে, নাচ গান যদি কৰে, তেনেহ'লে এইটো ড্ৰেছিং ৰুম, ইয়াতে কাপোৰ কানি সলাই আপোনালোকে আপোনালোকে নৃত্যৰ কাৰণে সাজু হ'ব পাৰে। আৰু এইফালে আছে তেওঁলোকৰ বাথৰুম বিলাক আছে ইয়াতে। আমাৰ কাৰণে বহুত এটা গৌৰৱ, তালাপ ৰূপাই ঢলাৰ কাৰণে এখন ভৱন এখন পোৱা গৈছে। তো আমি একচুৱেলি বহুত আনন্দিত। ধুনীয়া ভৱনটো কিয় অতি আটক ধুনীয়া আৰু ইয়াত কি কি সুবিধা উপলব্ধ মই কিছু পৰিৱেশ মই দেখুৱাই দিছো। আৰু মোৰ পাছফালে তালাপৰ চহৰখনৰ এই ধৰণৰ এটা পৰিৱেশো আপোনালোকে ইয়াত বহি উপভোগ কৰিব পাৰে। ইয়াতে প্ৰথম কথা তালাপত এটা ভৱনটোৰ নাম দিছে পুষ্প ভৱন। গৰীব ল'ৰা ছোৱালীৰ কাৰণে ইয়াত ভৱনত মেৰিজ হ'ব পাৰে, অন্নপ্ৰসন্ন হ'ব পাৰে, অনেক মানে সুবিধা এটা আছে। কম খৰচত আপোনালোকে সুবিধাখিনি দিব। ৰুম আছে, ড্ৰেছিং ৰুম আছে, থকা ৰুম আছে, হয়। আৰু দুটা গ্ৰাউণ্ড আছে, দুটা ফ্ল'ৰ আছে, এৰিয়া আছে ৬,০০০ স্কোৱাৰ ফিট, দুটা ফ্ল'ৰ। বাৰ্থডে এনিভাৰ্চাৰী চেলিব্ৰেশ্যন কৰিবৰ কাৰণে ৰুমবিলাক ডাঙৰ। বহুত সুবিধা আছে এইটো। হয়। আৰু বিশেষকৈ BPL মানুহৰ কাৰণে বহুত ৰেহাই আছে ইয়াত। ইয়াত অকল খালি লেবাৰ খৰচ দিলে হ'ব। আৰু ইয়াৰ পৰা প্ৰায় 200 মিটাৰ আঁতৰত আছে তালাপ বাইপাছ। আৰু তালাপ বাইপাছৰ পৰা আহি আপুনি ইয়াতে ইউনিয়ন বেংকটো পাব। ইউনিয়ন বেংকটোৰ লগতে আছে বন্ধন বেংক পাব, আৰু সেই বিল্ডিংটোতে আছে পুষ্প ভৱন। এতিয়া তালাপবাসীয়ে ইয়াতে যোগাযোগ কৰিব পাৰে। আৰু যদি আপোনালোকে লোকেশ্যনটো যদি আপুনি বিচাৰি নাপায়, তেনেহ'লে ইয়াতে এটা মন্দিৰ এটা আছে, তালাপৰ টাউনৰ এটা মন্দিৰ, কালী মন্দিৰটো আছে। কালী মন্দিৰটোৰ সন্মুখৰ ভাগটোতে আছে এই পুষ্প ভৱনটো। এতিয়া খুব ধুনীয়া হৈছে, আৰু সকলোৱে ইয়াতে পুষ্প ভৱনটোৰ প্ৰতি সকলোৱে দৃষ্টি পৰিছে, কাৰণ এই ভৱনটোত এতিয়া খুব কম খৰচত আপোনালোকে যিকোনো অনুষ্ঠান আয়োজন কৰিব পাৰে। খুব কম খৰচতে আপোনালোকে বিবাহ অনুষ্ঠান আয়োজন কৰিব পাৰে। খুব কম খৰচতে আপোনালোকে বাৰ্থডে চেলিব্ৰেশ্যন কৰিব পাৰে। হয়নে দাদা? খুব কম খৰচতে। আৰু ইয়াতে যিসকলে শদিয়া ফুৰিবলৈ আহে, অৰুণাচল ফুৰিবলৈ আহে, ইয়াৰ পৰা শদিয়া বেছি দূৰ নহয়। ইয়াৰ পৰা শদিয়া দলংখন প্ৰায় 9 কিলোমিটাৰ দূৰ। আপোনালোকে শদিয়া দলংখন উপভোগ কৰি, শদিয়াৰ বিভিন্ন ঠাই উপভোগ কৰি
এই পুষ্প ভৱনতে আপোনালোকে আহিব পাৰে, নিশা ইয়াতে থাকিব পাৰে। মই ডেছক্ৰিপশ্যনত নাম্বাৰটো দিয়া আছে, আপোনাৰ 2টা নাম্বাৰ দিয়া আছে। এই 2টা নাম্বাৰত আপোনালোকে ফোন কৰি আপোনালোকে এবাৰ এই স্থানত আহিব পাৰে। আৰু এই পুষ্প ভৱনতে বিবাহৰ পৰা আদি কৰি অন্যান্য যি প্ৰগ্ৰেমবিলাক, ঘৰুৱা প্ৰগ্ৰেমবিলাক ইয়াতে অনুষ্ঠিত কৰিব পৰা যাব। আৰু এই যিটো ভৱন আচলতে খুব প্ৰয়োজনীয় এটা বস্তু হয়, যিহেতু তালাপ অঞ্চলৰ ৰাইজৰ এতিয়াও যিসমূহ ঘৰবিলাক আছে, ঘৰসমূহত মানে ঘৰৰ চোতাল খুব প্ৰায় নাইকিয়া হৈ পৰিছে। আৰু তেনে সময়তে আমাৰ ইয়াতে এটা আগতে ভৱন আছে যদিও বহু ক্ষেত্ৰত আমাৰ কেতিয়াবা সেই টাইমিঙৰ ক্ষেত্ৰত আমাৰ কেতিয়াবা আমি বহুত দূৰলৈকে যাবলগীয়া হৈছিল। আৰু এই পুষ্প ভৱনৰ জৰিয়তে ওচৰে পাঁজৰে থকা বহু সংখ্যক লোকে এতিয়া উপকৃত হৈছে। আৰু ইয়াতে প্ৰায় 1500 ওচৰা-ওচৰি হয়তো ইয়াত মানুহৰ সমাগম হ'ব পাৰে। আৰু খোৱা বোৱাৰ ক্ষেত্ৰতো যথেষ্ট আহল বহল ঠাই আছে। তেনেকুৱা এটা ভৱন আৰু এনেদৰেই সজাই তুলিছে তেওঁলোকৰ ভৱনটো। আৰু অন্য এখন ৰিজৰ্টৰ পৰা আহি আছোঁ, চাই থাকিব। যদি ফ'ল' কৰা নাই, এনেধৰণৰ ভিডিঅ'ৰ বাবে ফ'ল' কৰি ৰাখিব। আজিলৈ ধন্যবাদ।